চুৱা থাকে চুৱা কেনে তাই আমেজ এই দেখা পাইছি না আপোনালোকে দেখা পাইছে এই চৰাইটো চব এই বৰষুণ বতৰত আমাৰ ছাগলীকেইটাৰ অৱস্থা বেয়া হৈ গৈছে পূৰা নেৰে নেপেৰা বৰষুণ গোটেই দিনটো আজি একো কামেই নহ'ল পূৰা ঘৰটোতে সোমাই আছোঁ ভিডিঅ' চিডিঅ' বনাম বুলি ভাবিছিলোঁ ভিডিঅ' বনোৱা কোনো ছিষ্টেমেই নহ'ল আজি গোটেই দিনটো বৰষুণ চাই লওক পূৰা নেৰে নেপেৰা বৰষুণ একদম দগৰা বৰষুণ দগৰা নেৰা নেপেৰা গাড়ীখন ভিজি আছে কালিৰ পৰা গোটেই ৰাতি মাৰিছে আজিও দিনটো মাৰিলে ৰাতিলৈকে এনেকৈ মাৰি থাকিব চাগে দেৱালী খতম কালি এতিয়া অফিচত কেনেকৈ যাম চিন্তা হৈ গৈছে এটা বৰ ইম্পৰ্টেণ্ট কথা ক'ম আজি বৰ ভাল কথা মানুহৰ বিশ্বাস আৰু মৰমবিলাক থাকিলে জীৱ জন্তু চৰাই চিৰিকটি মানুহৰ সংগ নেৰে এনে জীৱ জন্তু চৰাই চিৰিকটি মানুহ পাৰ হৈছে মাৰিব নালাগে আমাৰ ঘৰত এহাল চৰাই আজি মোটামুটি 4-5 বছৰমান বাহ লৈ আছে তাত কণী পাৰে চানা শুকাই লৈ যায় এনেকৈ বহুতবাৰ লৈ গ'লে আমাৰ ঘৰৰ বাৰান্দাত আছে আমাৰ মানুহ তলেদি অহা যোৱা কৰি আমি তাত কাষত বহি থকা সিহঁতে একো ডিষ্টাৰ্ব নকৰিলে একো নকৰে সিহঁতে কাৰণ আমি নামাৰোঁ সিহঁতক বা একো ডিষ্টাৰ্ব নকৰোঁ মানুহ চৰাইবিলাক মাৰি দিয়ে কোনো বেলেগ হ'লে মাৰি খাই দিলে হয় আমাৰ এইবাৰ 4-5 বাৰ সিহঁতে চানা শুকাই লৈ গ'ল যে আৰু বাহা লৈছোঁ মই দেখা ধুনীয়াকৈ দেখাম চাবচোন এই দেখা পাইছে না আপোনালোকে দেখা পাইছে এই চৰাইটো চব কপৌ চৰাই আমি কুক্তি চৰাই বুলি কওঁ নাম কপৌ চৰাই আমাৰ ঘৰৰ বাৰান্দাৰ খুটাত ইয়াত কণী পাৰিছে এতিয়া চানা হোৱা নাই পোৱালি জগা নাই সিহঁতে মোটামুটি 4-5 বাৰ চানা ফুকাই কিনে কণী পাৰি চানা ফুকাই 4-5 বাৰ উৰি লৈ গ'ল সিহঁতে এতিয়া আৰু বাহাৰ হৈছে চব কি ধুনীয়াকৈ আমি ইয়াত থাকোঁ মানুহ থাকি সিহঁতে নাযায় ক'তো আমি ডিষ্টাৰ্ব নকৰোঁ না সিহঁতে ইয়াতে বাঁহ বান্ধি পোৱালি বনাই বনাই লৈ যায় দেখা পাইছে তাত কণী পাৰিছে সি উৰি নাযায় আমি ডিষ্টাৰ্ব নকৰোঁ একো কি চৰাই চিৰিকটিবিলাকক যে মানুহে নামাৰে মৰম আদৰ কৰে বিশ্বাস দিয়ে সিহঁতেও মানুহক চিনি পায় আমি সিহঁতক একো নকৰোঁ কোনোবাই হ'লে আৰু চানাবিলাক মাৰি কিনে খাই দিলে হয় আমি একো নকৰোঁ ডিষ্টাৰ্বো নকৰোঁ বাঁহ বনাইছে ইয়াৰ ওপৰত দেখিছে বাঁহ বনাইছে আৰু চানা শুকাই লৈ যায় 5-6 বাৰ লৈ গ'ল আৰু এইবাৰ লৈছে কণী পাৰিছে চানা হোৱা নাই এতিয়ালৈকে সিহঁতে এনেকৈ ইয়াতে ঘৰ বান্ধি থাকে আমি ডিষ্টাৰ্ব নকৰোঁ তো এই চৰাই চিৰিকটি জীৱ জন্তুবিলাকৰ মানুহৰ যিটো মৰমটো বুজি পায় সিহঁতে মাৰিব নালাগে সিহঁতক মৰম কৰিব লাগে সিহঁতৰ একোটা জীৱ হয় আমাৰ ঘৰত সিহঁতে বাঁহ বান্ধি আছে এই বৰষুণ বতৰত আমাৰ ছাগলীকেইটাৰ অৱস্থা বেয়া হৈ গৈছে ভকতে আগুৱে ক'তো যাবই পৰা নাই বৰষুণ বতৰ ইয়াতে গছৰ পাত দি কিনে খুৱাই আছে দেউতাই সিহঁতৰ অৱস্থা বেয়া বিশেষ কথাটো হ'ল আমাৰ ঘৰত আজি কোনো নাই আমাৰ ভাইটিৰ পৰিয়ালটো নাই মাও নাই আমাৰ পৰিয়ালটো আছোঁ অকলে এই খৰিত ঠাণ্ডা কাৰণে খৰিত ভাত বনাই আছে আমাৰ কলীয়া পিতুই কায়ো নাই আমি দুটাই আছোঁ আমাৰ পৰিয়ালটো চয়াবিনৰ আলু ভাজা আৰু দালি বনাইছি আজি মঙলবাৰ নাই আমি একচুৱেলি নিৰামিষ খাওঁ মঙলবাৰে নহ'লে মাছ চাছ খাব পাৰি ৰেগুলাৰ মাছ মাংস থাকে আমাৰ ৰাতি খালোঁ যোৱা ৰাতি এয়া চয়াবিন আলু ভাজিছি কোনোবাই খাই পোৱা নাই এনেকৈ ভাজি খাব পাৰে আমাৰ কলীয়া পিতুই মাও নাই আমাৰ ভাইটিৰ পৰিয়ালটো নাই মামাহঁতে গৈছে মামাহঁতে তাত এই দেৱালী উপলক্ষে থিয়েটাৰ হয় থিয়েটাৰ চাব গৈছে কিন্তু বৰষুণত থিয়েটাৰ ফপ হৈ গ'ল কালি আহিব মই কালি অফিচত যাম এতিয়া আমি এই আমাৰ অৰ্ধাংগিনী ভাত জগাল কৰিব এতিয়া খাম ভাত বনাই আছোঁ খৰিত ঠাণ্ডা না মজা লাগে এটা আৰু খৰিত বনোৱা ভাতৰ টেষ্টটো অলপ বেলেগ ভাত আঞ্জাৰ আমি গেছত খাই খাই মানুহবিলাক চব বেমাৰী হৈ গৈছোঁ কি বনালা আৰু বা 4টা মিক্স খোৱাই বাকী
এতিয়া আমি ভাত খাম চাই থাকিব আপোনালোকে কি এইটো ভেন্দি বুঢ়া ভেন্দি বুঢ়া নহয় চোৱা থাকে চোৱা কেনে এটা আমেজ দালিত ভেন্দি নিজে বনাই নিজে খাই আছে দগুৰা এনেকে দালিত ভেন্দি দি মোৰ ভেন্দিটো বহুত ফেভাৰিট ভেন্দি মই যেনেকে দিলেও খাব পাৰোঁ পিছলা না আজি দালিত দি যেনেকে দিয়ে সেনেকে খাব পাৰোঁ আমাৰ ঘৰত পানী পৰছি পাকঘৰটোত অৱস্থা বেয়া টিং ফুটোৱা আহিছে ফুটোৱা পানী পৰাটোকে দেখি দিলা পানী পৰা দেখিছোঁ উপায় নাই কি গৰীব মানুহ আৰু এই পানী পৰছি আমাৰ ঘৰত ফুটোৱা আহিছে টিংকেইখন উপায় নাই ভাই বদলাব পৰা নাই খাই ক হাই আইক আইক হাই হাই দে হাই